welcome back to my channel. নমস্কাৰ Chayanika entertainmentor অন্যতম নতুন ভিডিঅ'লে মই Chayanika পলে সকলোকে পুনৰবাৰ স্বাগত জনাইছো। আশা কৰো সকলো ভালে আছে। মোৰ বৰ্তমান ভাল আৰু আজি হৈছে অলপ বেছিয়ে ভাল কিয়নো আজি আমি এটা ধুনীয়া জায়গাত পিকনিক খাবলৈ গৈ আছো আৰু বহুত দূৰ হয় পিকনিকটো কলে যাম কি কৰা আপোনালোকক মই ধুনীয়াকৈ দেখাই যাম দেই তো আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ সৈতে নটিফাই হৈ থাকে তেনেহ'লে ব'লক ধুনীয়াকৈ গৈ থাকোঁ আৰু কি জানেনে মই এতিয়ালৈকে ওলোৱাই নাদিছেনে ওলাংগৈ নহ'লে মোক এৰি থৈ যাব ইয়াতে তো আমি যাম পূৰা ফেমিলি বাহঁতৰ ঘৰৰ আৰু আমাৰ ঘৰৰ গোটেই ফেমিলি মানুহখিনি যাম তো বহুত মস্তি লাগিব ধামাকা ভ্লগ তো চাই ৰেডি হৈ গ'লো ওলাই মেলি লৈ পেলাই আৰু এইফালে আমাৰ মাও ওলাই কৰি ৰেডি হৈ গ'ল আৰু আমাৰ বাহঁত এইফালে আহি আছে ধুনীয়াকৈ তো যে ধামাকা ব্লগ হ'ব আৰু মায়ে বৰ্তমান মোলৈ পানী গৰম কৰি আছে মোৰ বহুত মানে চৰ্দি লাগিছে তথাপি মানে ফুৰিবলৈ যোৱাটো মেইন তো যামেই আৰু এইফালে বাহঁত আহি আছে নহ'লে মোক এৰি থৈ গুচি যাব এতিয়া তো চাই থাকক ব্লগটো শেষলৈকে স্কিপ নকৰিব আমি এনেকুৱা মানে কেনেকুৱা ফাল্টামি কৰিম তো চাব আৰু মা কেনেকুৱা লাগিছে তোমাৰ অনুভৱটো মায়ে ধূপ দিবলৈ এতিয়া সময় পাইছে কেনেকুৱা লাগিছে অনুভৱটো যাম আৰু ন আজি যাম আৰু একদম তো চাই থাকক পালোহি নাজানো ৰ'ব সুধি লওঁ বছ ক পালোহি নাজানো পাহাৰীয়া হা তো আমি ডিমাপুৰ পাৰ হ'লোঁ একদম পাহাৰীয়া এলেকা দি এনেকৈ আহিছোঁ আৰু মাৰ অৱস্থা বেয়া হৈ গৈছে বৰ্তমান এটা আমাৰ মা অৱস্থা বেয়া আৰু আমি এতিয়া অকণমান এনেই ৰখিছোঁ অকণমান মানে ভাগৰ লাগি গৈছে তো এতিয়া আমি আকৌ ধুনীয়াকৈ গৈ থাকোঁ তাৰপিছত আমি খোৱা বস্তু ইমান গাল যে ভৰাই আনিছোঁ কিন্তু খাবলৈ বৰ্তমান আমাৰ সময় নাই মই আছো এইফালে পিছফালে ডিগ্ৰীত হাই ডিগ্ৰীত বহি ফিল্ডটো কেনেকুৱা লাগিছে কৈ দিয়া ডিগ্ৰীত বহি ফিল্ডটো বহুত ধুনীয়া লাগিছে বৰ্তমান কোনো নাহে ন ডিগ্ৰীত প্ৰথমবাৰ মই আহিছো প্ৰথমবাৰ তুমি আহিছা সেই বিনয় দাদা তোমাৰ ৰূপটো চোৱা মোক নেদেখে তোমাৰ মাকে কেইবছৰ পৰা আহিছিল সোমাইছিলা আজি ৰাতিপুৱা বোলে সোমাই আছিলে তো আমাৰ ইয়াৰ কনকা নহয় আমাৰ বসন্ত আজি বসন্ত বহুত ধুনীয়া লাগিছে দেই আৰু ইয়াৰ বিনয় দাদা তো বৰ্তমান আমি ক'ৰ পালোহি চিলনীজান কাৰ্বি আংলং বৰ্তমান আমি কাৰ্বি আংলঙতে আছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ অকণমান খাবলৈ সোমাইছোঁ তাৰপিছতে আমি খাই ক'লেও মোৰ মাতটো একদম ডেমেজ হৈ গ'ল শ্বিলং তো অলপমান কিবা কিবি খাই কৈ লওঁগৈ গাড়ীত অৱশ্যে এগালমান বস্তু আছে তথাপি মানে বাহিৰৰ বস্তু খাই বেছি ভাল লাগে যে তো খাই লওঁ মই তাত বেছিকৈ নোৱাৰোঁ দিলোৱে দেখোন বাইদেউ কৈ আছো অঁ বাইদেউ দেখা নাই সেই কিবা ভিডিঅ' বনাই আছে চোৱা ভিডিঅ' বনাই আছো ভিডিঅ' বনাই চাওঁতে এইফালে ভিডিঅ' এটা লুটি খাই ব'লক এইফালে চবেই পূৰা একদম খোৱাত ব্যস্ত হৈ আছে আমাৰ অৱশ্যে অহাই নাই তো আমি চবৰ পৰা মানে ভাগ কৰি লৈছোঁ ইটো পাওঁ খাওঁ সিটো পাওঁ খাওঁ তো আমি এতিয়া খাই কৈ আহিলোঁ মোলৈ পানী নাই মানে মোৰ পানী আছে মোৰ গৰম পানী আছে তো এইবাৰ আমি পালোহি চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু এখন খোলা আছিলে বন্ধ আছে মানে ভালকৈ গম পোৱা নাই দেখাততো গেটখন খুলিয়ে থৈছে গতিকে ভাবিছোঁ গেট চাগে খোলা আছে তো ব'লক ধুনীয়াকৈ সোমাই যাওঁ নে কি কয় দুখৰ কথা যে আমি গেটখন ওচৰ পাই বছে গাড়ী ঘোঁৰা ৰখাব লৈছে কৈছে আৰু 2 মিনিট সময় বাকী আছে তো 2 মিনিটতো আমি কি চাওঁ দুখৰ কথা বাহিৰটোকে এনেকৈ চালোঁ এতিয়া যাওঁগৈ আৰু ধুনীয়াকৈ ৰুম এটা বিচাৰোঁগৈ থাকিব লাগে কাইলৈ যাম মেইন জেগালৈ নে কি কয় আমি আহি পালোহি যোৰহাট আৰু এতিয়া ইয়াতে আমি ধুনীয়াকৈ থাকিম এতিয়া এখন কি আলহী ঘৰ বুলি আমি ইয়াতে থাকিম আজি তো একদম মোৰ মাত চাত নাইকিয়া হৈ গ'লগৈ ইমানে মোৰ চৰ্দি লাগিছে আৰু এইফালে আমাৰ চবেই বেগ উলিয়াই আছে তো যাওঁ ওপৰলৈ তো ধুনীয়াকৈ বিন্দাছ থাকিম তো মানে আকৌ কালি ৰাতিপুৱা মৰ্ণিং উঠি ধুনীয়াকৈ চব মই দেখাবলৈ চেষ্টা কৰিম এইটো হ'ল আমাৰ ল'ৰা সন্থাৰ ৰুম আৰু আমাৰ ৰুম হ'ব ওপৰত এইবিলাক আমাৰ বেগ এইজনী মই মোৰ মাতটো বেছি ভাল লাগিছে
তো এইফালে আমি ৰুমটো পাই গ'লোহি মানে আমাৰ যোনটো আমি থাকিম তাত আহি পেলাই এতিয়া কাপোৰ চাপোৰ নুখুলোৱাকৈ হাতখন ধুই পেলাই এতিয়া একদম পূৰা খোৱাত ব্যস্ত হৈ গৈছে অৱশ্যে গুচাই আছে আৰু ইফালে বছ একে আহি পাই ধুমকৈ পৰি গ'ল বেচেৰা ভাগৰ লাগিছে তো খাই লওঁ নে কি কয় পাই গ'লোহি এতিয়া আমি আছোঁ বৰ্তমান যোৰহাটত আৰু ইমান ধুনীয়া একদম হোটেলখন তো বহুত বেছি ভাল লাগিছে আৰু প্ৰথমে কাপোৰ চাপোৰ নুখুলাকৈ আমি বিন্দাছ খাব ল'লোঁ আৰু এতিয়া কাপোৰ চাপোৰ খুলি কৰি আহিছোঁ এতিয়া আমাৰ বছ গৈছে কিবা খোৱা বস্তু আনিবলৈ তো আৰু আমাৰ 3টামান ৰুম লৈছে হ'বলা তলত দুটা আৰু ওপৰত এটা স্বামী লেডিজ খণ্ডাৰ পৰা ওপৰত আছোঁ বহুত বেছি ভাল লাগিব আৰু এতিয়া পৰা কথা মহলা মাৰি আছে মই বোলে এপাক এনেই বাহিৰৰ পৰিৱেশটো চাই আহোঁ কেনেকুৱা আৰু এইফালে বহুত পানী পৰি আছে বৰষুণ খিলাই গৈছে বুজিছে আৰু ঠাণ্ডা দিনত মানে মোৰ ঘূৰিবলৈ অহাটো বহুত কষ্ট কথা মোৰ একদম মাত চাত বহিয়ে গ'ল তো আপোনালোকক মই দেখাওঁ আমাৰ ধুনীয়াকৈ কোনে কিমান কি কৰি আছে দেই আমাৰ চবেই পুৰা কথা পাতি আছে এয়া মোবাইল আহি পেলাই আৰু এতিয়া বহুত সময় হ'ল তো আমি ধুনীয়াকৈ অকণমান শুই লওঁ যিহেতু কাইলৈ আমি সোনকালে যাম ইটো জেগালৈ কোনটো জেগালৈ যাম জানিবলৈ ব্লগটো সেইকাৰণে চাই থাকিব